আবেলিয়ে হ'লেও গা ধুৱাই নাই, ইমান বাথৰুম আজি খালিয়ে হোৱা নাই। আজি গৰু বিহুৰ দিনাহে মাহঁতে গোটেই কাপোৰবোৰ ধুবলৈ একদম বাথৰুমত সোমাই ল'লে। এতিয়া গা ধুৱাই নাই মাক, তাতে আজি গৰু বিহু। মাক কৈছোঁ, মা আমাৰ ঘৰত গৰু নাই, গৰু লাগিছিলে। মায়ে কৈছে, তই দেখোন আমাৰ ঘৰৰ গৰু, তোকে দেচোন বোলে মাহ হালধি সানি পেটিৰে কোবাই কোবাই তোক গা ধুৱাই দিওঁ। অলপ যদি শুদ্ধ হ, অলপ যদি পবিত্ৰ হ। মায়ে কৈছে, দে বোলে হেনো তোক গা ধুৱাই কওঁ, লাও খা বেঙেনা খা, আমাৰ ঘৰৰ বোলে কুলক্ষণী নিপাত যা। কিমান যে কথা কৈছে। ইউটিউবত তই ভিডিঅ' দে, ঘৰৰ সন্মান সকলো কাহিনে, এই কুলক্ষণীক চাইৰে আজি গা ধুৱাই দে। ৰাম ৰাম, ঘৰৰ মানুহে যদি ইমান অপমান কৰে, অসমবাসীয়ে কৰিবই ন। সেইটোতে কয় আকৌ। এতিয়া সেইবোৰ ফটা লেকচাৰ বাদ দিওঁ, মোৰ সমগ্ৰ অসমবাসী ৰাইজক মোৰ ফালৰ পৰা গৰু বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। এতিয়া আপোনালোকৰ মৰমৰ অলিম্পিকা হৈছে ক্ষীৰতী গাই। ৰোষ্টাৰসকলে মোক ভিউজ বঢ়াবলৈ মোৰ ফটো থাম্বনেইলত লগাই চাই। এই ৰোষ্টাৰসকলে মোক কম ইউজ কৰিছেনে বাৰু হে? ভিউজ বঢ়াবলৈ অলিম্পিকাকে উধাই লগায় আৰু। হ'ব বাৰু, সেইবিলাক কথা বাদ দিওঁ। আজি মই এনেকুৱা এজন মহান পণ্ডিতৰ বিষয়ে কম মানে, যাৰ কণ্ঠ কি কুকিল সুৰীয়া। যাৰ কণ্ঠ শুনি কুলি কেতেকে বিনাবলৈ পাহৰি যাব। সেইজন হৈছে আমাৰ প্ৰাগ নিউজৰ ৰূপালী পৰ্দাৰ কণ্ঠদান কৰা এজন পেপা যেন মাতৰ গৰাকী। কি ৰহন, কি ছন্দ। তাৰ কবিতা শুনিলে অসমৰ বিখ্যাত কবিসকলে মুখ উলিয়াব নোৱাৰিব। কিমান বিখ্যাত কবিতা ৰচনা কৰে সি হৈছে প্ৰেমৰ কবি, বিৰহৰ কবি, অগ্নিৰ কবি, অতীন্দ্ৰিয়বাদী কবি, নক'ব আৰু। এতিয়া এহাল কণমানি প্ৰেমিকাই প্ৰেম কৰিছিলে, হোৱাটছএপত কথা পাতিছিলে, সি সেইটো গোটেই পাব্লিছ কৰি দিলে। এতিয়া বয়ফ্ৰেণ্ডে গাৰ্লফ্ৰেণ্ডক কি নামেৰে মাতে, বাবু, জান, দেহা। আমিও মাতোঁ, আমাৰো আছে। কিন্তু লোকৰ মেছেজ চোৱাটোৱে পাপ, সি আকৌ গোটেই পাব্লিছ কৰি দিলে। সি আকৌ নিজৰ প্ৰেমিকাক কি বুলি কয়? এতিয়া সিহঁতৰ কোৱাটো শুনি সি ইটিকিং কৈছে বাবু ভাত খালা। সি আকৌ নিজৰ প্ৰেমিকাক কয় বোলে, প্ৰিয়তমা অন্নমুঠি গ্ৰহণ কৰিলানে? এতিয়া আমি কওঁ গুড নাইট, সি কয় বোলে মোৰ জীৱন সংগী, শুভৰাত্ৰি, বহু পলম হ'ল, তেৰাৰ নাম এফাকিকে গাই বোলে শুই থাকা। কি ক'ম সেইজন আমাৰ মহান পণ্ডিতৰ কথা কি ক'ম আৰু। সেইজনৰ কথা ক'বলৈ হ'লে গোটেই আমাৰ ইতিহাসৰ পাত লুটিয়াব লাগিব। কি যে দিনকাল তাৰ ভয়ত এতিয়া ল'ৰা ছোৱালীয়ে প্ৰেম কৰিবলৈ পাহৰি থাকিলে। ভাবে যদি গণলাজ পাই যাওঁ, মানে মেছেজ বহুত চিন্তা চৰ্চাৰহে মানে মেছেজ দিয়ে। আজিকালি মেছেজত আকৌ প্ৰেমিকাই তাৰ ভয়ত কি কথা পাতে বোলে, মেথছৰ প্ৰব্লেমটো ছল্ভ হ'লনে, মানে কি কাইলৈ তুমি মোক লগ কৰিবানে, ঠিক নাই নহয়। আজিকালি আকাৰ ইংগিতে মানে কথা পতা হ'ল, কি ঠিক। তেওঁকো আকৌ আমাৰ সেইজন ধোৱা তুলসী পাত নহয়, তেওঁ চাগে বিয়াৰ ফুল সজ্জাৰ নিশা দিনা মাক দেউতাকক প্ৰণাম কৰিহে চাগে বিচনাত উঠিব। কি ক'বা কোনোবাই প্ৰেম কৰিছে, শাসন কৰিবলৈ অভিভাৱক আছে নহয়, তেওঁকো ওপৰতে অভিভাৱক হ'বলৈ গ'ল যে। তেওঁ আকৌ নিজৰ কবিতাৰ দ্বাৰা গোটেই জগতখন শুধৰাবলৈ যায় আকৌ। তেওঁ একদম জ্ঞানৰ ভাণ্ডাৰ যে, নিজক বুজাই জ্ঞানৰ ভাণ্ডাৰ, ইফালে কৰ্ম তোমাক কুকৰ্মৰহে বাহাৰ। যিহে দুইটাকে গণলাজ দিলে গণপ্ৰহাৰ দিলে তাৰ উৎপাতত মানুহে প্ৰেম কৰিবই নোৱাৰা হৈ থাকিলে। এতিয়া তাৰ ওপৰত এটা মই কি ক'ম ব্যংগ কবিতা ৰচিছোঁ, শুনিবা। এজন আমাৰ কণ্ঠদাতা, ক'ৰবাত খাব কেতিয়াবা গতা, কবিতাৰে জগত আছে হিলাই, কোনোবা দিনা পাব ৰামফা ধুলাই। কি ছন্দ, কি লহৰ, গোটেইটো একেবাৰে জকৰ। কাম নাই বন নাই, সৰু ল'ৰা ছোৱালী প্ৰেমক কৰি লৈছে লক্ষ্য, গণলাজ দিয়া এইটো হৈছে যক্ষ।
বাবু ভাত খালা ক'বই সৰু ল'ৰা মন ভোলা চাব জনা নাই সিহঁতে পৃথিৱীৰ মৰম জুখি কণমানি সিহঁত কথা পোৱা নাই ঢুকি সভ্য সমাজৰ অংগ বাকী থকা সন্মানখিনিও তুমি কৰি দিলা ভংগ অকল লাগে তোমালোকক টিআৰপি তাৰ বাবেহে থাকা খাপ পিটি মই এটাই কথা কওঁ কোনোবাই প্ৰেম কৰিছে তাক শুধৰাবলৈ শাসন কৰিবলৈ নিজৰ ঘৰখন আছে সেইবিলাক কথাত বিশেষকৈ আমাৰ নিউজ চেনেলবোৰ আঁতৰি থকাই ভাল বিশেষকৈ লোকৰ পাৰ্চনেল বিশেষকৈ প্ৰেমৰ মাজত কোনো সোমোৱাৰ প্ৰয়োজন নাই প্ৰেম হৈছে ঈশ্বৰৰ দান আৰু এক অনুভূতি সেইকাৰণে বিশেষকৈ প্ৰেমত সোমোৱাৰ প্ৰয়োজন নাই মই সেইটোৱে জানো তেওঁ নিজৰ গাৰ্লফ্ৰেণ্ডটো আছে তেওঁ নিজৰ গাৰ্লফ্ৰেণ্ডৰ লগত কৰা মেছেজবিলাক তেওঁ গাব পাৰিবনে কি মেছেজ তেওঁ লিখে কেনেকুৱা কথা বাৰ্তা তেওঁলোকৰ মাজত আলোচনা হয় তেওঁ ক'ব পাৰিবনে যদি নোৱাৰে নহয় লোককো দুখ দিয়াৰ ইটিকিং কৰাৰ কোনো দৰকাৰ নাই আজি মোক বহুতে বেয়া পাই থাকক কাৰণ কথাতে কয় নহয় কাৰো নলওঁ পক্ষ মই সদায় নিৰপেক্ষ বাই বাই